নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ ইউটিউব চেনেল স্মাৰ্ট প্ৰিপাৰেশ্যন আছামলৈ স্বাগতম জনাইছোঁ। আজি আকৌ 10টা মিচিং নাম্বাৰ সিৰিজৰ কুৱেশ্যন লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আমাৰ দিয়া আছে 0, 5, 22, 57, 116। দেখিছোঁ যে আমি এইটো প্ৰায় ইনক্ৰিজ হৈ গৈ আছে, গতিকে এইটোৰ মাজত আমি যদি ডিফাৰেঞ্চ চাওঁ, 5 ডিফাৰেঞ্চ আছে, 17 ডিফাৰেঞ্চ আছে, কিমান আছে 35 ডিফাৰেঞ্চ আছে, আমাৰ 59 ডিফাৰেঞ্চ। আমাৰ ইয়াত কোনো এটা পেটাৰ্ণ ধৰিব পৰা নাই। যদি আমি নেক্সট ডিফাৰেঞ্চ উলিয়াব যাওঁ, আমি দেখিছোঁ ইয়াত 12ৰ ডিফাৰেঞ্চ আছে, 18ৰ ডিফাৰেঞ্চ আছে, 89 হ'লে কিমান হ'ব 24 ডিফাৰেঞ্চ। এইটোত আমি এটা বস্তু লক্ষ্য কৰিব পাৰিছোঁ, মাল্টিপল 12, 3, 6 আৰু 18, 4, 6 আৰু 24, নেক্সট কি হ'ব তাৰমানে এইটো 5 হ'ব, 5, 6 আৰু আমাৰ 30 হ'ব, 30 যদি হয় মানে কি হ'ব, এইটো 89 হ'ব, 59, এইটো যদি আমি এড কৰোঁ 89 পাম, মানে কি হ'ব এই দুটা এড কৰিলে আমি এইটো নাম্বাৰ পাই যাম। যদি 116 আৰু 89 এড কৰোঁ কিমান হ'ব 110, 80, 190, 96, 15, 190, 15, 205 হ'ব, এনসাৰ হৈ যাব 205। নেক্সট কুৱেশ্যনটোত আমাৰ কি আছে 8, 32, 50। আমি দেখিছোঁ ইয়াতে ভালকে লক্ষ্য কৰোঁ, কি দেখা পাইছোঁ গোটেইকেইটা 2ৰে মাল্টিপ্লিকেশ্যন হৈ আছে, 2 into 4, 2 into 16, 2 into 25, 2 into 36, 2 into 49। গতিকে কিবা এটা লক্ষ্য কৰিছেনে, এইটো গোটেইকেইটা স্কুৱেৰৰ লগত আমাৰ 2 মাল্টিপ্লাই হৈ আছে, এইটো মানে 2 স্কুৱেৰ, 4 স্কুৱেৰ, এইটো 5 স্কুৱেৰ, এইটো 6 স্কুৱেৰ আৰু এইটো 7 স্কুৱেৰ, মানে কি হ'ব ইয়াতে আমাৰ 3 স্কুৱেৰ থাকিব লাগিব, 3 স্কুৱেৰ মানে 9, 9 into 2 কিমান হ'ব 18, মানে আমাৰ ইয়াতে 18 আহিব লাগিব। আমাৰ এনসাৰটো হ'ল এনসাৰ চি, অপশ্যন চি। নেক্সট আছে আমাৰ 128, 144, 160, এটা ক্ৰমান্বয়ে ইনক্ৰিজ হৈ আছে। যদি আমি চাওঁ এটা বস্তু যদি আমি লক্ষ্য কৰোঁ, ডিফাৰেঞ্চ এটা আমাৰ উলিয়ালে আমি কিমান পাম, এইটো 16 ডিফাৰেঞ্চ আছে, ইয়াত কিমান ডিফাৰেঞ্চ হ'ব, এইটো 16 ডিফাৰেঞ্চ আছে, ইয়াতো 16 ডিফাৰেঞ্চ, মানে গোটেই ডিফাৰেঞ্চ 16 আছে, মানে কি ইয়াতো ডিফাৰেঞ্চ 16 থাকিব, মানে কি ইয়াৰ পৰা আমি এইটো মাইনাছ কৰি দিলে আমি এনসাৰ পাই যাম। মাইনাছ কৰিলে কিমান হ'ব 128ৰ পৰা 16 গ'লে কিমান হ'ব 112, 112 আমাৰ এনসাৰ ডি। নেক্সট 4 নম্বৰটো আমাৰ কি দিয়া আছে 98, 196। এইটোৰ আমি যদি ডিফাৰেঞ্চ উলিয়াবলৈ যাওঁ, এইটো দেখিছোঁ আমাৰ ডাবল হৈছে 98, এইটোৰ কিমান হৈছে আমাৰ 94 আছে, 94 yes, 94, এইটোৰ আমাৰ ডিফাৰেঞ্চ 86, 86 yes, এইটোৰ আমাৰ ডিফাৰেঞ্চ কিমান হ'ব 376, 446, 400, এইটোৰ আমাৰ ডিফাৰেঞ্চ হ'ব 70 ডিফাৰেঞ্চ আহিব 70। নেক্সট আমাৰ পেটাৰ্ণটো গম পোৱা হোৱা নাই, ডাবল ডিফাৰেঞ্চ উলিয়াই চাওঁ কি আহে, 4 ডিফাৰেঞ্চ আছে ইয়াতে, ইয়াতে আমাৰ 8ৰ ডিফাৰেঞ্চ আছে, ক্ৰমান্বয়ে ডিক্ৰিজ হৈ গৈছে, ইয়াত আমাৰ আছে 16 ডিফাৰেঞ্চ, মানে কি 4 2 জাৰ 8, 8 2 জাৰ 16, 2 জাৰ 32, ইয়াতে 32 হ'ব লাগিব, মানে কি এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগে 32 মাইনাছ কৰিম 38, গতিকে আমি 38 যদি এড কৰোঁ, এড কৰিলে আমি কিমান পাম 446, 32 যদি এড কৰোঁ আমাৰ হৈ গ'ল 70, ইফালে 878, 446 আছিল না, 446, 38, sorry 38, আমাৰ কিমান হ'ব 484 হ'ব, 40, 30, 70, 80,
আমাৰ অপশ্যন চিটো হ'ব আমাৰ এনচাৰ নেক্সট আমাৰ 5 নম্বৰটো কি আছে 3657 3657 99 আমি যদি এইকেইটাৰ সমানে ইনক্ৰিজ হৈ গৈছে ন সেইকাৰণে আমি ইয়াতে ফাৰ্ষ্ট অফ অল ডিফাৰেন্স উলিয়াই পেলাই চাম ডিফাৰেন্স আমাৰ কিমান আছে এইটো 21 নেক্সট এইটো ডিফাৰেন্স আছে 90 পৰা 50 গ'লে 40 9 পৰা 2 গ'লে 2 it's a 42 ডিফাৰেন্স আছে ইয়াতে যদি আমাৰ 100 1 এইফালে থাকিল আমাৰ 63 আমাৰ 246 আমাৰ এইটোৰ মাজত কিমান থাকিব 46 62 আছে 84 আমাৰ ডিফাৰেন্স হ'ব নেক্সট এই দুটা ডিফাৰেন্স কি হ'ব আমি নাজানো এইটো উলিয়াব লাগিব যেহেতু আমি যদি ইয়াতে লক্ষ্য কৰোঁ দেখা পাইছোঁ এইটো কিমান হ'ব 21 2 42 কিন্তু এইটো 2 হোৱা নাই ইনটু 2 হোৱা নাই এইটো বেলেগ হৈছে 64 ইয়াতে পাই যাম যদি আমি বেলেগকে চাওঁ আমি দেখিছোঁ এইটো 7 ৰ মাল্টিপল হৈছে নি গোটেইকেইটা হয় 7 into 321 7 into 642 7 into 9 7 into 9 হৈছে 7 into 12 এতিয়া যদি আমি ইয়াতে লক্ষ্য কৰোঁ এইটো 3 মাল্টিপল কেইটা মাল্টিপ্লাই হৈছে 7 ৰ লগত এইটো এটা বেলেগ ধৰণৰ পেটাৰ্ণ হৈ গ'ল 3 মাল্টিপল আছে 3 2 6 3 2 6 3 3 9 3 into 1 1 3 into 2 3 into 3 3 into 4 4 3 12 3 3 9 মানে আমাৰ নেক্সটটো কি হ'ব এইটো নাম্বাৰ থাকিব 3 5 15 15 টো কাৰ লগত মাল্টিপ্লাই হ'ব 7 ৰ লগত মাল্টিপ্লাই হ'ব আমি 7 ৰ লগত মাল্টিপ্লাই কৰি কিমান পাম এইটো আমাৰ এনসাৰ থাকিব 105 মানে ইয়াতে কিমান পাম 105 পাম 105 টো কি কৰিব লাগিব ইয়াত ইনক্ৰিজ হৈছে এড কৰিব লাগিব আমি 246 ৰ লগত আমি 105 এড কৰি দিম কিমান পাম 300 এফালে কিমান হ'ব 51 হ'ব 46 5 51 351 মানে আমাৰ 351 এনসাৰ কিন্তু আমি নেক্সট এইটো আমি ট্ৰাই কৰি চাব পাৰোঁ 3 into 5 হলে এবাৰ আহিব 3 into 6 6 3 18 18 into 7 আমাৰ 18 into 7 আমি কিমান হয় জানো 126 গতিকে আমাৰ এইটো জায়গাত 126 আহে না নাই চাম এই 51 ৰ লগত যদি আমি 126 যোগ কৰোঁ এড কৰিলে আমি কিমান পাম 774 yes 477 পাম মানে কি আমাৰ এনসাৰটো কাৰেক্ট আমাৰ এনসাৰ হ'ব 351 নেক্সট আমি 6 নম্বৰ কোৱেশ্চনটো আমি চাম 6 নম্বৰটো আমাৰ কি আছে 97 98 90 আমাৰ কি হৈছে ইনক্ৰিজ হৈছে ডিক্ৰিজ হৈছে ইনক্ৰিজ হৈছে ডিক্ৰিজ হ'ব নে কি হ'ব আমি গম নাপাওঁ পেটাৰ্নটো চাই ডিক্ৰিজ হ'ব যেন লাগিছে আমি ফাৰ্ষ্ট অফ অল দেখিছোঁ ইয়াতে কিমান ইনক্ৰিজ হৈছে +1 ৰ ইনক্ৰিজ হৈছে ইয়াতে কিমান ডিক্ৰিজ হৈছে -8 ৰ ডিক্ৰিজ হৈছে ইয়াতে কিমান হৈছে 27 ৰ ইনক্ৰিজ হৈছে আমি যদি এইটো চাওঁ এই দুটা আমি গম নাপাওঁ যিহেতু এই তিনিটাৰ পৰা আমি উলিয়াব লাগিব এটা পেটাৰ্ন আমি যদি পেটাৰ্নটো ভালদৰে চাওঁ আমি এনেকুৱা ভাবিব পাৰোঁ যে এইটো 1 কিউব এইটো 2 কিউব 3 কিউব হয় নাই নেক্সট এইটো কি হ'ব আমাৰ 4 কিউব হ'ব 4 কিউব হ'লে আমাৰ 64 টো এইটো প্লাছ এইটো মাইনাছ এইটো প্লাছ এইটো মাইনাছ হ'ব মানে কি 117 ৰ পৰা আমাৰ 64 আমি মাইনাছ কৰিব লাগিব 100 ৰ পৰা 64 গ'লে আমাৰ কিমান হয় 164 এইফালে পালোঁ আমি 34 36 36 17 40 53 আমাৰ হ'ব এনসাৰ 53 এনসাৰ নেক্সট আমি এইটো ট্ৰাই কৰি চাব পাৰোঁ এইটো যদি আমাৰ 4 কিউব হয় এইটো 5 কিউব আহিব 5 কিউব হ'লে কিমান হ'ব 125 125 টো আমাৰ এড কৰিব লাগিব 53 ৰ লগত আমি 120 53 লগত 125 যদি এড কৰোঁ আমি 178 পাই যাম মানে কি আমাৰ এইটো অপশ্যন কাৰেক্ট নেক্সট আমাৰ কুৱেশ্যনটোত 7 নম্বৰটো চাওঁ এতিয়া আমি 7 নম্বৰটোত আমাৰ আছে 5 8 13 21 33 নেক্সট আমি যদি এইটো চাওঁ এইটো আমি একদম ইজি পেটাৰ্ণে হয় এইটো ডিফাৰেন্স 3 5 ডিফাৰেন্স আছে এইটোৰ মাজত আমাৰ কিমান ডিফাৰেন্স হ'ব 8 ডিফাৰেন্স আছে এইটোৰ মাজত কিমান ডিফাৰেন্স আছে আমাৰ 12 ডিফাৰেন্স আছে এইটো উলিয়াব লাগে আছে নেক্সট আমি দেখিলোঁ এইটো যিহেতু পেটাৰ্ণ পোৱা নাই ডাবল ডিফাৰেন্স উলিয়াই দিলোঁ 5 3 4
2 3 4 নেক্সট আমি কিমান পাম 5 পাম মানে কি হ'ব এটো আমি কি কৰিব লাগিব 5 এড কৰিলে আমি কিমান পাম 17 পাম 17 টো ইয়াৰ লগত এড কৰিলে সিম্পলি হৈ গল आंसर আমাৰ কিমান হ'ব 40 হ'ব 50 হ'ব আমাৰ 33 17 43 50 নেক্সট আমাৰ 8 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছে 9.3 4.9 আমি যদি এইটো চাও এইটো কিমান ডিফাৰেন্স আছে এইটো কমন নে ইনক্ৰিজ হৈ গৈছে আমাৰ এইটো কিমান আছে আমাৰ এইটোত আছে আমাৰ 4.8 আছে 4.8 থাকাৰ লগে লগে নেক্সটত আমি চাম কিমান আছে এইটো 116 আছে আমাৰ 6 ডিফাৰেন্স আছে এইটোত আমাৰ কিমান আছে এইটোত আমি 27 7.2 আছে আমাৰ ডিফাৰেন্স 7.2 নেক্সট এইটোত কিমান থাকিল আমাৰ ডিফাৰেন্স 8 74 আমাৰ 8.4 থাকিল 8.4 ডিফাৰেন্স আমি যদি এইটো চাও আমি এইটো 0.60 লিখিব পাৰো তেনেহলে নেক্সট আমি যদি চাও 6 into 848 6 into 10 6 into 12 হলে আমাৰ 72 6 into 14 হলে আমাৰ 84 আমি মানে 0.6 বুলি ভাবি যদি ভাবো 84 হৈ গল আমাৰ নেক্সট 10 হলে কিমান হ'ব 0.6 into আৰু এইকেইটা 8 10 12 2 ডিফাৰেন্স আছে মানে কি এইটো 16 6 আৰু কিমান 96 16 আৰু 96 মানে কি 9.6 35.7 ৰ লগত আমি 9.6 এড কৰিব লাগিব এড কৰিলে আমি কিমান পাম আমি পালো 45.3 45.3 আমি এইটো आंसर পাই গলো অপচন এ the correct answer নেক্সট আমি 9 নম্বৰটো চাম 9 নম্বৰটো আমাৰ কি আছে 9 নম্বৰটো আমাৰ 150 ইফালে আছে আমাৰ আমি যদি চাও এইটো 30 পাইছো 30 3 to 40 এইটো যদি ভাবো ভালকে এইটো যদি আমি দেখিছো এইটো ডিভাইডেড বাই 5 হৈ আছে না 5 3 jar 15 0 আহি গল এইটো আমি দেখিছো 5 এৰে ডিভাইডেড হৈ আছে 5 4 jar 20 5 8 jar 40 ঠিক আছে তো 5 এৰে এইটো যদি চাও আমি এইটো আমাৰ কি হৈছে এইটো মাল্টিপ্লাই হৈছে 8 এৰে চাও 8 3 jar 24 0 এইটো তেনেহলে 8 এৰে মাল্টিপ্লাই হৈছে 8 jar 6 8 4 jar 32 6 আছে এইটো ডিভাইড হৈছে এইটো এড ইনটু হৈছে এইটো ডিভাইড এইটো ইনটু এবাৰ কি হ'ব ডিভাইড কিহেৰে হ'ব 5 এৰে হ'ব 5 এৰে আমি ডিভাইড কৰিলে কি হ'ব 5 7 jar 35 6 and 8 দিলা 48 ঠিক আছে আমাৰ आंसर আহি গল কোনটো অপচন নম্বৰ সি নেক্সট আমাৰ আহি গল 10 নম্বৰটো 10 নম্বৰত আমি কি কৰি আছো 10 নম্বৰত দেখিছো আমি 90 900 এটো সাধাৰণ ইনক্ৰিজ হল একেটা অলপ অলপ কম ইনক্ৰিজ তথাপিও আমি ডিফাৰেন্স উলাই পেলে চাম এবাৰ ট্রাই কৰি কেনে কি উলাই নেক্সট এইটো দেখাবলৈ আমি কিমান হৈছে 810 ইনক্ৰিজ হৈছে এটোত আমাৰ কিমান ইনক্ৰিজ হৈছে 270 ইনক্ৰিজ মুঠৰ ওপৰত ইনক্ৰিজ হৈ আছে আৰু এটোত আমাৰ কি ইনক্ৰিজ হৈছে অনলি 10 ইনক্ৰিজ হৈছে এটোত যদি আমি চাও এটোত আমি কি দেখিছো ডিভাইডেড বাই 3 হৈছে আমি divided by 3 দেখা হৈছে প্যাটার্ন 3 2 jar 6 3 7 21 yes এটো ডিভাইড হৈছে আমি এতিয়া একবার ডিভাইড কৰিছো আমি এটো 10 পাও না নাপাও কারণ এই দুটা উলালে এটো ডিভাইড কৰি এটো আমি 10 পাব লাগিব এতিয়া আমাৰ প্যাটার্নটো কারেক্ট হ'ব গতিকে আমি একবার ডিভাইড কৰি হয় এটো ডিভাইড যদি কৰো আমি কিমান হ'ব 3 9 jar 27 90 90 পালো ঠিকে আছে নেক্সট আমি আৰু ডিভাইডেড বাই 3 কৰিছো কিমান পাম 30 yes আমি যদি এবাৰ 3 ৰে ইয়াক ডিভাইড কৰি আমি কিমান পাম 10 পাম মানে কি আমাৰ প্যাটার্নটো কারেক্ট আছে গতিকে এটো কি হৈছে ইনক্ৰিজ হৈছে গতিকে 90 যোগলে কিমান 1260 হ'ব ইয়াতে 1260 ৰ লগত আমি যদি 30 যোগ কৰো 1290 পাম আমাৰ প্যাটার্নটো একদম কারেক্ট মানে গতিকে এই 10টা কোৱেশ্চন মই কমপ্লিট কৰিলো আপোনালোকে এই 11টো ট্রাই কৰিব একদম ইজি হয় আগৰ ভিডিওটো চাই ভাল পালে যদি ভিডিওটো ভাল লাগিছে লাইক সাবস্ক্ৰাইব এণ্ড শেয়াৰ কৰিব আৰু এনেকুৱা ভিডিওৰ কাৰণে আপোনালোকে কমেন্টত জনাব আৰু এই কিবা ডাউট থাকিলে কিবা বুজি পোৱা বা কিবা যদি মই বুজাত ভুল হৈছে আপোনালোকে কমেন্টত জনাই দিব আজিলৈকে এইখিনিয়ে ধন্যবাদ